অলপমান আগত গৈ আকৌ গুগল মেপ লগাব লাগিব। 5 ঘণ্টা 22 মিনিট দেখাই আছে ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি। ইয়াৰ পৰা 24 কিলোমিটাৰ আছে। তো মই এতিয়া আছোঁ ট্ৰিভেলিত, ইয়াতে তেল ভৰালোঁ, এতিয়া আৰু ওলাওঁ। আজি বতৰ মজা হৈছে। যোৱাকালি বাৰু পূৰা বৰষুণ দিছিলে, আজি বাৰু ইমান ৰ'দ চ'দ ওলোৱা নাই, বতৰ ঠাণ্ডা ঠাণ্ডা আছে। এনেকৈ বতৰত বাইক চলাই পেলাই মজা লাগে। আৰু এটা মই এইফালেদি ওলাম হাই ৰোডত, ইয়াৰ পৰা চিধা হৈ গ'ল চিভিল ফালে। মই ইয়াৰ পৰা ল'ম লেফ্ট চাইডে। যোৱাকালি বৰষুণ দিছিলে, এতিয়া ইয়াত কেনেকৈ পানী জমা হৈছে। এতিয়া মই এইফালেদি ওলালোঁ হাই ৰোডত, লেফ্ট চাইডে হৈ গ'ল মিছন চাৰিআলি, ৰাইট চাইডে হৈ গ'ল অলপমান আগত আছে পৰুৱা। এইফালে ফ্লাইঅভাৰ বনাই আছে, সেইকাৰণে এইটো চাইডেদি অহা নাই, নহ'লে সেইটো চাইডেদি আহি ভাল লাগে। এটা পাই গৈছোঁ পৰুৱা, ইয়াতে দেখোন পূৰা লাইন লাগি আছে গাড়ীৰ। ইয়াৰ পৰা চিধা মই হাই ৰোড ওলাম ফাৰ্ষ্টত। পৰুৱাত আজি ভিৰ পূৰা জাম লাগি আছে। এতিয়া মই ধুলাবাৰী পাইছোঁ, ইয়াৰ পৰা ল'ম লেফ্ট চাইডে। এইফালেদি মই এতিয়া ওলাম হাই ৰোডত। এতিয়া আৰু ইয়াৰ পৰা মজা ৰাস্তা পাম। পৰুৱাৰ পৰা ধুলাবাৰীলৈকে ৰাস্তা অলপ বেয়া আছে বাৰু। এতিয়া ইয়াৰ পৰা উঠিলোঁ হাই ৰোডত, NH 715। তো মই এতিয়া গৈ আছোঁ বিশ্বনাথ চাৰিআলি ফালে। তাতে বোলে এটা পিকনিক খোৱা জেগা আছে। মই কেইদিনমান আগতে নাম শুনিছোঁ, মই গম পোৱা নাছিলোঁ তাত আছে বুলি। তো এতিয়া ফাৰ্ষ্টত গৈ লওঁ, চাই আহোঁ। অৰুণাচল পাহাৰৰ ওচৰত বোলে ধুনীয়া পিকনিক খোৱা জেগা আছে, নমৰা নে কিবা এটা জেগা নাম শুনিছিলোঁ। এতিয়া তাতে যাম বুলি ওলাইছোঁ। তো এতিয়া 10:30মান হৈছে, বেছি টাইম হোৱা নাই, আৰামত গৈ আহোঁ। ইয়াৰ পৰা এতিয়া বিশ্বনাথ চাৰিআলি 38 কিলোমিটাৰ আছে। এই টাৰ্ণিংটো কিন্তু বহুত ধুনীয়া লাগে। আৰু এইখিনিতে এটা আছে ব্ৰিজ, জেগাটো মজা আছে এইখিনি। আজি বতৰটো ঠাণ্ডা ঠাণ্ডা আছে, বাইক চলাবলৈ ধুনীয়া লাগি আছে। এতিয়া পাই গৈছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত। ইয়াৰ পৰা লেফ্ট চাইডে হৈ গ'ল, অলপমান আগত আছে তেজপুৰ ইউনিভাৰ্চিটি। এতিয়া পাইছোঁ আমি চকীঘাট ব্ৰিজৰ ওচৰত। ইয়াৰ পৰা লেফ্ট চাইডেদি আমি ব্ৰিজৰ তলত যাব পাৰি। তল চাইডে আছে পিকনিক খোৱা জেগা। এতিয়া আগতকৈ অলপমান পানী বাঢ়িছে। কেইদিনমান আগতে আহোঁতে পানী পূৰা কম আছিলে আৰু তল চাইডৰ বালিও দেখা পাই আছিলে, এতিয়া কিন্তু অলপমান বাঢ়িছে। আৰু ইয়াতে স্পীড লিমিট ডাঙৰ গাড়ী 80 আৰু সৰু গাড়ী 100 দি আছে। আৰু ইয়াৰ পৰা জামুগুৰি আছে 9 কিলোমিটাৰ, বিশ্বনাথ 22 আৰু লখিমপুৰ হৈ গ'ল 185 কিলোমিটাৰ। ইয়াৰ পৰা জামুগুৰি মাৰ্কেট আছে 2 কিলোমিটাৰ, বিশ্বনাথ 20 আৰু লখিমপুৰ আছে 178 কিলোমিটাৰ। ইয়াৰ পৰা লেফ্ট চাইডে হৈ গ'ল বালিপাৰা, চিধা হৈ গ'ল বিশ্বনাথ চাৰিআলি আৰু ৰাইট চাইডে হৈ গ'ল জামুগুৰি। ইয়াৰ পৰা ৰাইট চাইডে এইফালে আমি জামুগুৰি মাৰ্কেট ফালে যাব পাৰি, অলপমান আগত আছে ইয়াৰ পৰা। আৰু এইখিনি জেগা ধুনীয়া আছে, মজা লাগে চাই পেলাই। বতৰ কিন্তু মজা আছে আজি, আৰু বাইক চলাই পেলাই ধুনীয়া লাগি আছে। অলপ চলপ বতাহ দিছে বাৰু, মাজে মাজে ঠাণ্ডা লাগে। ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি আৰু বেছি দূৰ নাই। এতিয়া আমি চতিয়া পাম, চতিয়া পাৰ হৈ পেলাই তাৰপিছত পাই যাম আমি বিশ্বনাথ চাৰিআলি। তাৰ পৰা আৰু কোনফালে যাব লাগে জেগাটো মই নাজানো, চাব লাগিব। মই ফটো চাইছিলোঁ, ভাল লাগিছে, সেইকাৰণে এতিয়া তাতে গৈ আছোঁ। আৰু এইফালে হৈ গ'ল নাগচংগৰম মন্দিৰ যোৱা ৰাস্তা, মজা লাগে তাত গৈ পেলাই। আৰু মই কেইদিনমান আগতে আহিছিলোঁ। এতিয়া মই পাই গৈছোঁ চতিয়া, আগফালে হৈ গ'ল চতিয়া মাৰ্কেট। ৰাস্তা মজা আছে, বাইক চলাবলৈ তামাম লাগিছে কিন্তু। আৰু আগফালে হৈ গ'ল চতিয়া মাৰ্কেট। ইয়াৰ পৰা আৰু বিশ্বনাথ চাৰিআলি বেছি দূৰ নাই, অলপমান আগত গৈ পেলাই ৰাস্তাৰ দুই চাইডে চাহপাত বাগান আছে, জেগাটো মজা লাগে। আৰু এইখিনিতে আগফালে ব্ৰিজ বনাই আছে লেফ্ট চাইডে, এইখিনিতে অলপমান বেয়া আছে। আৰু এইখিনিতে মন্দিৰ এটা আছে, ভিউ মজা। সেই তল চাইডে পূৰা টেণ্ট লগাই পেলাই মানুহ থাকে চাগে। আৰু ইয়াতে আগফালে আছে চাহপাত বাগান ৰাস্তাৰ দুই চাইডে। আৰু ইয়াৰ পৰা ৰাস্তাও মজা পাম। আৰু এইফালে চাগে ভিতৰ চাইডে সোমোৱা ৰাস্তা, এইটো বহুত ডাঙৰ আছে কিন্তু বাগানটো, আৰু ভিউ মজা আহে ইয়াতে। এইফালে পূৰা চাহপাত ছিঙি আছে, ভিউ কিন্তু তামাম লাগে দেই ইয়াৰ চাই পেলাই। আৰু বহুত ডাঙৰ আছে, অলপমান আগত গৈ পেলাই ৰাস্তাৰ দুই চাইডে পাই যাম। ইয়াৰ পৰা ৰাইট চাইডে চিধা হৈ গ'ল বিশ্বনাথ চাৰিআলি মাৰ্কেট। কিন্তু এতিয়া আমি এইফালে নাযাওঁ, এইফালে দি সোমাই যাম এতিয়া।
আৰু এইখিনিতে আছে চাহপাত বাগান। কেনেকৈ তামাম লাগিছে চাই পেলাই। সেইফালে এটা ৰাস্তা দেখাইছে, এইফালে দিয়ে যাওঁচোন হয়নে নহয়। এটা গলি সোমাই পেলাই ঘূৰি আহিলোঁ বাৰু। এইফালে দেখাই আছে, এইফালে দিয়ে যাওঁ। ক'ৰবাততো পাম না, তাত নাপালেও। এতিয়া গাঁৱৰ ভিতৰতে গৈ আছোঁ। এটা ৰাস্তাটো হয়নে নহয় গম নাপাওঁ বাৰু। মেপত বাৰু এইটোৱে দেখাই আছে, চাই লওঁ ক'ৰবাততো পাই যাম। তো আগফালে মেইন ৰাস্তা আছে নিচিনা লাগিছে চাই পেলাই। তো ইয়াতে উঠি গ'লোঁ মেইন ৰাস্তাত। আৰামত সেইটোৱে হ'ব চাগে, তেনেকৈ লাগিছে আৰু। আগফালে এটা ৰেল লাইন আছে। ইয়াৰ পৰা ৰাইট চাইডে ল'ব দিছে, এইফালে সোমাই যাওঁচোন। সেইটোৱে হ'ব চাগে। এটা কিন্তু মজা ৰাস্তা পাইছোঁ এইখিনিতে, মস্ত আহত গছ। এনেকুৱা ৰাস্তাত কিন্তু বাইক চলাবলৈ মজা লাগে আৰু। কিন্তু চব টাইমত গুগল মেপক বিশ্বাস কৰিব নোৱাৰি। কেতিয়াবা কেতিয়াবা বেলেগ ফালে লৈ যায়। তেতিয়া অলপমান আগলৈকে যাওঁ, তাৰপিছত ক'ৰবাত সুধিম আৰু। হ'লেতো ঠিকেই আছে, নহ'লে ঘূৰি থাকিম আৰু কোনোবা ফালেতো পাই যাম। ইয়াৰ পৰা আৰু 18 কিলোমিটাৰ দেখাই আছে। ৰাস্তা বাৰু ঠিকেই আছে, আগলৈকে পূৰা চিধা। গুগল মেপ চাই চাই গৈ আছোঁ। আগফালৰ ৰাস্তাত তামাম লাগিছে। দুই চাইডে আছে গছ, আৰু এইটো চাইডে ফিল্ড এটাও আছে বাৰু। নতুন নতুন পাত ওলাইছে, মজা ভিউ আহিছে আগফালৰ। আৰু এইফালে চাইডে চাইডে কিবা বনাইও আছে নেকি ৰাস্তা। এতিয়ালৈকে বাৰু কাকোকে সোধাই নাই, গুগল মেপ চাই পেলাই গৈ আছোঁ বাৰু। ৰাস্তা কিন্তু মজা আছে এইফালে, বাইক চলাই পেলাই তামাম লাগি আছে। এইফালে হ'ব, এইটোৱে হ'ব ৰাস্তাটো, কাৰণ অৰুণাচলৰ পাহাৰ এইটো চাইডে আছে। ইয়াতে আছে ৰাস্তাৰ দুই চাইডে পথাৰ, মস্ত পথাৰ আছে কিন্তু, আৰু ভিউ মজা আহি আছে ইয়াতে। আৰু এনেকুৱা ৰাস্তাত বাইক চলাই পেলাই তামাম লাগি আছে। এইটো চাগে নদী হয়, এতিয়া বাৰু পানী চানী নাই, কিন্তু এইটো চাইডে মস্ত বাগান এটা আছে। আৰু এইখিনি ভিউ মজা আছে দেখোন, তামাম লাগে এনেকা ৰাস্তাত বাইক দবাই পেলাই। ৰাস্তা খালী আছে, স্পীড ব্ৰেকাৰো ইমান নাই, মাজে মাজে কিছুমান জেগাত আছে আৰু। এইখিনি জেগাত তামাম লাগিছে। ইয়াতে আগফালে কিবা চেক পোষ্ট আছে চাগে, নেফা তিনিআলি। জেগাটো কিন্তু ভাল লাগিছে। আগফালে এতিয়া কিবা মাৰ্কেট থকা নিচিনা লাগিছে। এইখিনিতে স্কুল এটা আছে, আৰু পাই গ'লে এতিয়া স্পীড ব্ৰেকাৰ। আগফালেতো পূৰা জাম থকা নিচিনা লাগিছে। 3 কোটি পাইছোঁ এতিয়া আমি। স্কুল কলেজ ছুটি দিছে চাগে, সেইকাৰণে বহুত ভিৰ। আৰু এইফালে কিবা মাৰ্কেট লাগিছে, সাপ্তাহিক বজাৰ চাগে আজি। এতিয়া আমি অৰুণাচলৰ পাহাৰ দেখা পাইছোঁ আৰু ইয়াৰ পৰা কিমান 4 কিলোমিটাৰ নে কিমান দেখাই আছিলে, ক'ত গ'ল? 4.7 কিলোমিটাৰ দেখাই আছে। আৰু ইয়াৰ পৰা আকৌ লেফ্ট চাইডে দেখাইছে। এইফালেতো ৰাস্তা বেয়া আছে, এইফালে হ'ব চাগে, বেছি দূৰ নাই বাৰু। কিমান ইয়াৰ পৰা 3 কিলোমিটাৰমান আছে নেকি। এইফালে গৈ আহোঁচোন। ৰাস্তা কিন্তু বেয়া দেখাইছে ইয়াৰ পৰা। আৰু ইয়াৰ পৰা 3.8 কিলোমিটাৰ আছে, মানে 4 কিলোমিটাৰ আছে। আৰু গৈ আহোঁ, হ'ব চাগে। পাহাৰটো দেখা পাই আছোঁ আৰু আগফালে পাহাৰটো বাৰু মজা দেখা পাই আছে এইফালে। কিন্তু এটা কিন্তু ৰাস্তাটো দেখি পেলাই ডাউটে হৈছে, হয়নে নহয়। ৰাস্তা কিন্তু বহুত বেয়া আছে, বেয়া জপি আছে। অথনি আহোঁতে কেনেকৈ মজা ৰাস্তা পাইছিলোঁ, এতিয়া আমি ঠিকেই গৈ আছোঁ নে উল্টাই গৈ আছোঁ নে নাজানো। আৰু মোবাইলতো বাৰু ঠিকে দেখা আছে, কিন্তু এতিয়ালৈকে কাকো সোধাই নাই, নুসুধাকৈয়ে গৈ আছোঁ গুগল মেপ চাই চাই। এটা বেয়া জপি আছে ইয়াত বাইক, বহুত বেয়া ৰাস্তা। একদম পূৰা গাঁৱৰ ভিতৰত বহুত সোমাই আহিছোঁ। 15-20 কিলোমিটাৰমান ভিতৰত সোমাই আহিছোঁ নেকি। এইখিনিতে বাৰু অলপমান দোকান চোকান পাইছোঁ, গৈ থাকোঁ আৰু বেছি নাই বাৰু দোকান। মানে ইয়াতে সৰু সুৰা মাৰ্কেট এটা আছে।
অথনিৰ নিচিনা ৰাস্তা থকা হ'লে পকা ৰাস্তা নিচিনা কেতিয়াবা পাই গ'লো হয়। গুগল মেপে আধা ৰাস্তাত এৰি দিব নেকি, তাৰ পৰা আগফালে আৰু যাব লাগিব। এইফালে চাইডে চাইডে পুৰা তামোল খেতি কৰা আছে। মেপৰ হিচাপে গৈ আছো, মেপে ইয়াৰলৈকে আনি পেলাই এৰি দিলে আগফালে যাওঁ, চিধাই হ'ব আগফালে। পাহাৰৰ ওচৰত গৈ আছো বাৰু, এতিয়ালৈকে পোৱা নাই, বহুত ভিতৰত আহিলোঁ। অ'কে, আগফালে বাৰু আৰু ঘৰ চৰ আছে। এইফালে হৈ গ'ল পাহাৰ, বহুত বেয়া ৰাস্তা। ঘৰ চৰ আছে ঠিকেই আছে বাৰু, এইফালে পাহাৰটো দেখা পায়ে আছোঁ। তো এতিয়া আৰু পাই যোৱা নিচিনা লাগিছে। আগফালে হৈ গ'ল মস্ত পাহাৰ, আগফালে দেখোন ৱাটাৰ ক্ৰচিং আছে ইয়াতে। মজা, অলপমান বাৰু বেছি নাই। এইফালে হৈ গ'ল পাহাৰৰ পৰা অহা পানী চাগে, ইয়াতে কিন্তু পাহাৰ চাই পেলাই মজা লাগিছে। এতিয়াই অলপমান মজা লাগিছে চাই পেলাই। বহুত ঘুমাই আহিছোঁ দেই। পকা ৰাস্তা থাকিলে কেতিয়াবাই পাই গ'লো হয়, কিন্তু ৰাস্তাটোৰ কাৰণে বহুত টাইম লাগিলে। এইটো চাইডে যোৱা ৰাস্তা নাই নেকি? এনেকা ৰাস্তা থাকিলেও বাৰু স্পীড চলাব পাৰি, কিন্তু যি ৰাস্তা শিলে শিল আৰু। এইফালে হৈ গ'ল, আৰু এইফালে যোৱা ৰাস্তা কোনটো হয়? এইফালে সোমাই দিওঁ নেকি, নে আগফালে আছে আৰু? ক'ত গৈ আছোঁ? এইফালেতো মানুহৰ ঘৰ, ৰাস্তা নাই। মজা জেগা আছে দেখোন, কিন্তু ৰাস্তা বহুত বেয়া আছে। গৈ আছোঁ নাপাওঁ দেখোন। চিধা ৰাস্তা থাকিলে কেতিয়াবাই পাই গ'লো হয়। এইখিনিতে বাৰু দোকান চোকান আছে, দোকান চোকান বাৰু পাই আছোঁ আগফালে। সেয়া হৈ গ'ল, পাই গৈছোঁ এতিয়া অলপমান ভাল জেগা পোৱা নিচিনা লাগিছে, কিন্তু ক'ত পাই গ'লোঁ আমি? এইফালে আগফালে হৈ গ'ল পাহাৰ, পাহাৰ কিন্তু মজা লাগিছে চাই পেলাই। এইখিনি বাৰু পানী চানী আছে। তো ইয়াতে ৰখি আছোঁ, আগফালে ব্ৰিজ এটা আছে বাৰু, আৰু এইখিনিতে মাছ মাৰি আছে। ইয়াতে মাছ মাৰি আছে, এইটো কি খেৱালি জাল দি। আৰু ইয়াতে আছে অলপ চলপ পানী। এই আগফালে হৈ গ'ল পাহাৰ, এইটো চাগে অৰুণাচলৰ পাহাৰ হয়। এই তাতে JCB দি বালি খান্দি আছে। এইটো ইয়াতে অলপ টাইম ৰখিলোঁ, ইয়াতে বৰষুণ দিওঁ হৈছে। আগফালে পাহাৰটো মজা লাগিছে। এয়া হৈ গ'ল বাইক, এইখিনি ভিউ মজা আছে জেগাটো। ইয়াত বাৰু অলপ চলপ পানী আছে, ইমান পানী নাই। পানী কিন্তু বেয়া স্পীডত আহি আছে। সেইটো চাইডে বাৰু বাইক চাইক গৈ আছে। ইয়াতে ৰখিলোঁ অলপমান, এইফালে পুৰা নদী আছে। এইফালে দিয়ে কোনোবাফালে ওলাব পাৰি চাগে আৰু। এতিয়া আৰু ওলাওঁ, অলপমানতো বহুত ৰাস্তা বেয়া আছে, তাৰপিছত আকৌ মজা ৰাস্তা পাই যাম। অলপমান আগত গৈ আকৌ গুগল মেপ লগাব লাগিব, নহ'লে চিনি নাপাওঁ কোনফালেদি সোমাই আহিছিলোঁ। এইখিনিতে এটা আছে দোকান, প্ৰথমে বন্ধ আছিলে, এটা আৰু ওলাওঁ ইয়াৰ পৰা। এইখিনিতে গুগল মেপো কাম কৰা নাই, ইয়াৰ পৰা 5 ঘণ্টা দেখাই আছে বিশ্বনাথ চাৰিআলি। আগফালে এতিয়া আৰু ভাল ৰাস্তা পাইছোঁ, ইমান বেয়া ৰাস্তা কি ক'ম আৰু। এনেকাই ৰাস্তা আছিলে, পুৰা একদম শিল, বহুত জঁপিয়াই থাকে। এতিয়া আৰু পাই গ'লোঁ ভাল ৰাস্তা। ইয়াৰ পৰা ল'ব লাগিব ৰাইট চাইডে। এতিয়া পাই গৈছে হাই ৰোডত, ইয়াৰ পৰা ৰাইট চাইডে হৈ গ'ল তেজপুৰ, আৰু লেফ্ট চাইডে হৈ গ'ল গহপুৰ ফালে। এটা ল'ম ইয়াৰ পৰা ৰাইট চাইডে। কি মস্ত স্পীড ব্ৰেকাৰ দি আছে ইয়াতে। ইয়াৰ পৰা চিধা হৈ গ'ল বিশ্বনাথ চাৰিআলি মাৰ্কেট। এইফালে হৈ গ'ল চাৰিআলি মাৰ্কেট। এতিয়া বাৰু নাযাওঁ এইটো চাইডে, এতিয়া ওলাম ইয়াৰ পৰা এইফালে।